আপুনি বাৰু ৰেচন কাৰ্ডৰ এগৰাকী হিতাধিকাৰী নেকি? যদি হয় তেতিয়াহ'লে আপুনি মানিব লাগিব এইকেইটা নিয়ম। এতিয়াৰ পৰা আহি গৈছে নতুন নতুন নিয়ম ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আৰু লগতে সুলভ মূল্যৰ দোকানীসকলৰ বাবেও কিছু নিয়ম আহি পৰিছে। হয়, কি নিয়ম আপোনালোকৰ বাবে আহি পৰিছে আৰু কি নিয়ম আপোনালোকে মানি চলিব লাগিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আৰু সুলভ মূল্যৰ দোকানীসকলে যদি এইকেইটা নিয়ম মানি নচলে তেতিয়াহ'লে সুলভ মূল্যৰ দোকানীসকলে বঞ্চিত হ'ব পাৰে দোকানৰ পৰা। আৰু যিসকল গ্ৰাহক সেই গ্ৰাহকসকলে যদি এইকেইটা নিয়ম মানি নচলে তেতিয়াহ'লে বঞ্চিত হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা। সেই নিয়মসমূহ কি সম্পূৰ্ণকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক। প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব লাগিব গ্ৰাহকে। ৰেচন সংগ্ৰহ কৰাৰ আগতে বায়োমেট্ৰিক ফিংগাৰপ্ৰিণ্ট দি ৰচিদ সংগ্ৰহ কৰি লওক। সুলভ মূল্যৰ দোকানীক ৰেচন কঢ়িয়াই অনা বা অন্যান্য খৰচৰ বাবদ যদি টকা বিচাৰে তেন্তে আপুনি অভিযোগ কৰিব পাৰে। হাতৰ ছাপ দি আধাৰ কাৰ্ডৰ KYC কৰি লওক, নহ'লে আপোনাৰ নাম কৰ্তন হ'ব পাৰে। সুলভ মূল্যৰ দোকানীসকলে দোকানখন দিনজোৰা খোলা ৰাখিব লাগিব। দোকানীয়ে ঘৰে গৈ গ্ৰাহকক জনোৱাটো বাধ্যতামূলক। গ্ৰাহকৰ পৰা কিবা কাৰণত ৰেচন কৰ্তন কৰি কমকৈ দিব বিচাৰিলে আপুনি দোকানীক সুধিব পাৰে। ৰেচন সংগ্ৰহ কৰোঁতে আপোনাৰ কাৰ্ডখন লগত লৈ যোৱাটো বাঞ্ছনীয়।